হাই গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল আৰু লগতে ফেচবুকতো ভিডিঅ'টো দিম যাতে ফেচবুকতো সকলো মোৰ ফ্ৰেণ্ডে চাব পাৰে। এখন স্কুল হয় আৰু এই স্কুলখনত মই পঢ়ি যোৱা এই স্কুলখন যিখন স্কুল সেইখনত মই 8টা বছৰ একেলগে পঢ়িছোঁ। এইখন স্কুলত যদি আপোনালোকে শুনে আচৰিত হৈ যাব, স্কুলখন 8টা ক্লাছ একেটা ৰুমৰ ভিতৰতে আছে। মানে ব্ৰেঞ্চিখিনি বেলেগ বেলেগ আছে কিন্তু সকলো ল'ৰা ছোৱালী একেলগে বহে আৰু মই এইখন স্কুলতে ক্লাছ 8 পাছ কৰিছোঁ। এজন শিক্ষকে 8টা ক্লাছ একেলগে কেনেকৈ কণ্ট্ৰল কৰে সেই বিষয়ে এটা মই ভিডিঅ' বনাম বুলি ভাবি আছোঁ স্কুল খোলা অৱস্থাত। যদি এই ভিডিঅ'টোত বহুত পৰিমাণে ভিউজ আহে তেতিয়াহ'লে মই নেক্সট এটা ভিডিঅ' বনাম যাতে ছাৰৰ লগত কথা পাতিম। মই থকা অৱস্থাত যিজন ছাৰ আছিলে সেই ছাৰজন এতিয়াও আছে এইখন স্কুলত আৰু ভিতৰত খোলা। এতিয়া বৰ্তমান আজি দেওবাৰ হয় সেইকাৰণে স্কুলখন বন্ধ আছে আৰু কোনোবা গৈ আছে ৰাস্তা দি। আৰু এই যিজোপা গছ আছিলে এই গছজোপা আছে স্কুলৰ খুঁটা, ডাঙৰ বিশাল গছ হৈ পৰিছে এতিয়া। আগতে এই স্কুলখন ইয়াত আছিলে, পিছত তাত বদলি কৰি তাত লৈ যোৱা হৈছে। আৰু স্কুলখন ইমান দিন ভাঙা আছিলে, কৰোণা কালত যোৱা গোটেই বছৰটো বন্ধ আছে। কেইদিনমান আগতে বেৰ লগোৱা হৈছে স্কুলৰ। বেকগ্ৰাউণ্ডটো এবাৰ আপোনালোকক দেখুৱাই দিওঁ আৰু তাৰপিছত ভিডিঅ'টো নেক্সট এটা ভিডিঅ'ত মই আপোনালোকক স্কুলখনৰ বিষয়ে ভালকৈ ক'ম। চাওক একদম স্কুলখনৰ অৱস্থা ইমান ভাল নহয়, নতুনকৈ বেৰ লগাইছে। আৰু এই স্কুলখন আছে নাগালেণ্ডত, নাম পিমলা ভিলিয়া মেম'ৰিয়েল স্কুল। আৰু বিশেষ চাবলৈ যদি বিচাৰে ভিডিঅ'টো দীঘল কৰিম বা ভালকৈ বনাম নেক্সট এটা ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰি দিয়ক। আৰু এই যিজোপা ইমলি গছ দেখি আছে তেতেলী গছ, এই তেতেলী গছজোপাত আমি আগতে পূৰা জঁপিয়াই জঁপিয়াই তেতেলী খাওঁ। স্কুলত দলিয়াও, পাথৰ দলিয়াও, কেতিয়াবা কাৰোবাৰ মূৰত পৰে, পিছত স্কুলত বিচাৰ কৰে। ওলাই যাব নিদিয়ে, বাউণ্ডেৰী ইমানে আছে ৰাস্তা এফালে আৰু ওলাই যাব নিদিয়ে। এখন স্কুল দূৰৰ পৰা চাই লওক। আৰু ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ, নেক্সটটো ভিডিঅ' ভালকৈ উলিয়াম। মই ঘৰলৈ যাম এতিয়া, বাই বাই।